নমস্কাৰ। আজি আমি আহি পাইছোঁ জ্যেষ্ঠ নাগৰিকৰ বাবে এটি গৃহ, যাৰ নাম হৈছে আশ্ৰয়। পৰিচালনা কৰে জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰ, বঙালমৰাত অৱস্থিত। আপুনিও যদি অসহায়সকলক সহায় কৰিব বিচাৰে তেতিয়াহ'লে বেনাৰত থকা নাম্বাৰত যোগাযোগ কৰিব পাৰে। আৰু নাম যেনেকৈ আশ্ৰয় তেনেকৈ পৰিৱেশটো শান্তিপ্ৰিয়। আমি জন্মদিন উপলক্ষে আজি আশ্ৰয় গৃহত উপস্থিত হৈছিলোঁ আৰু তাত থকা ককা আইতাসকলৰ লগত আমাৰ মত বিনিময় কৰিছিলোঁ। আহকচোন আপোনালোককো এপাক আইতাৰহঁতৰ ওচৰলৈ লৈ যাওঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ দুখীয়াৰ বন্ধু ইউটিউব চেনেললৈ। আজি মোৰ জন্মদিনৰ এই বিশেষ দিনটো আমি বঙালমৰাত অৱস্থিত আশ্ৰয় গৃহলৈ আহিছিলোঁ। তাত থকা ককা আইতাসকলৰ লগত আজি সময় পাৰ কৰিবলৈ আৰু সকলোৱে মিলি আহাৰ গ্ৰহণ কৰিম, আপোনালোকক আমি দেখাম। আৰু আজি এই বিশেষ দিনটো মই মোৰ পিতৃতুল্য দেউতাসকল আৰু মাতৃতুল্য আইতাসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু লগৰ বন্ধু বান্ধৱ তথা ভাইটি ভণ্টিসকলৰ পৰা মৰম বিচাৰিছোঁ। আজি এই বিশেষ দিনটো সকলোৱে মোক মৰম আশীৰ্বাদ দিব। নমো নমো নাৰায়ণ হৰি জান আপোনাৰ মহিমা আপুনি বেগতকৈ দিয়ক প্ৰায় পৰিত্ৰাণ, আপোনাৰ মহিমা আপুনি বেগতকৈ দিয়ক প্ৰায় পৰিত্ৰাণ। আজি তোমরা খবৰ অকলতে সমস্ত জন্মদিন উপলক্ষে এমুঠি অন্ন দান কৰিছে। তারা যি মনে সেৱা হৈছে মনৰ সাৱধান চিতখিনি মহাপুৰুষজনৰ প্ৰণতি একদম কৃপা কৰিব। কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ। আজি মোৰ এই বিশেষ দিনটোত মোক বিশেষভাৱে সহায় কৰা মোৰ বন্ধুকেইজনলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ভাই দুজনলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া জিন্তু নাথ, জ্যোতিষ্মান নাথ, গুণাৰাম নাথ, পিঞ্চি আৰু পিঞ্চি বাইদেউ আৰু ধৈৰ্যী। আমি এতিয়া আছোঁ আপোনাৰ বঙালমৰা অৱস্থিত আশ্ৰয় গৃহত আছোঁ। ককা আইতাৰ লগত আজি আমি সময় পাৰ কৰিবলৈ আহিলোঁ, লগতে আহাৰ মুঠি তেওঁলোকৰ লগতে গ্ৰহণ কৰিলোঁ। আজি আশ্ৰমত আহি আমি সঁচাই আপ্লুত হ'লোঁ। আমাৰ একদম স্পষ্টবাদী ককাৰ পৰা আমি দুআষাৰ শুনিব বিচাৰিছোঁ। মইনো কি ক'ম আৰু, ইয়াত মই থকা বেছিদিন নাই হোৱা, মই থকা মাত্ৰ ছমাহ হৈছে। এই ছমাহত মই ভালেই পাইছোঁ, সকলো ভালেই পাইছোঁ। সকলোৱে মোকো ভাল পায়, মুখে ভাল পায়, পেটে কি নাজানো, কিন্তু মই সকলোকে ভাল পাওঁ, সকলোৰে লগত মিলা পিছা কৰিয়ে আছোঁ। আৰু মই ইয়াত থাকি বেয়া পোৱা নাই। মোৰ অৱশ্যে ঘৰ বৰ দূৰণিত নহয়, হ'লেও মই ঘৰতকৈ ইয়াত মই বেয়া পোৱা নাই। ঘৰত মোৰ সকলোৱে আছে। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ককা আইতাসকলক ভগৱানে সুস্বাস্থ্য দিয়ক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। কৃষ্ণ আইতাৰ পৰা আমি দুআষাৰ শুনিব বিচাৰিছোঁ। আইতা, আপোনাৰ ঘৰ ক'ত হয়? আমগুৰিত ন? ইয়াত থাকিতো আপুনি একো অসুবিধা পোৱা নাই? আপোনাৰ পৰা আমি দুআষাৰমান শুনিব বিচাৰিছোঁ। আপোনাৰ ঘৰ ক'ত আইতা? পশ্চিম লালুকত। আপোনাৰ ঘৰত কোন কোন আছে? ইয়াত থাকি আপোনাৰ কেনেকুৱা পাইছে? ভালেই পাইছে। আইতালৈ আমাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিহু পাৰিলে নে? আইতা, আপোনাৰ পৰা দুআষাৰ শুনিব বিচাৰিছোঁ। আপোনাৰ ঘৰ ক'ত আইতা? কৰুণাবাৰীত ন? একেলগে নহয়? হয় হয়। বাকী আইতা, আপোনাৰ ইয়াত থাকি একো অসুবিধা হোৱা নাই নহয়? আইতাসকলৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু এজন ককাৰ ওচৰলৈ আহিছোঁ। আমি ককাৰ পৰাও দুআষাৰমান শুনিব বিচাৰিছোঁ। ককা, প্ৰথমতে আপোনাক সেৱা জনাইছোঁ। আপোনাৰ ইয়াত থকা কিমান বছৰ হ'ল ককা? মোৰ ইয়াত 13 মাহ হৈছে ন? আপোনাৰ ঘৰ ক'ত ককা? মোৰ চতিয়াত। চতিয়াত ন? আপোনাৰ ঘৰৰ মানুহ অহা যোৱা কৰেনে ইয়ালৈ? ফোন কৰে। আপোনাৰ ঘৰত কোন কোন আছে? আমাৰ ঘৰ দিম। মহান অনুষ্ঠান ভাগ কিমান চনত স্থাপন কৰা হৈছিল আৰু কেনেকৈ
আপোনাৰ পৰিচালনা হৈছে তাৰ বিষয়ে আপোনাৰ পৰা আমি দুআষাৰমান জানিব বিচাৰিছোঁ। এইটো ছিনিয়ৰ চিটিজেন হোম, জ্যেষ্ঠ নাগৰিক আৱাসগৃহ। এইটো 2019 চনত স্থাপিত হৈছে। 2019 চনৰ মষ্ট প্ৰবেবলি জুলাই মাহত। তেতিয়াৰ পৰা ইয়াত যিসকল জ্যেষ্ঠ নাগৰিক, যিসকল অসহায় বা যিসকলৰ নিজৰ আত্মীয় হেৰুৱাইছে, তেখেতসকলক ইয়াতে আনি চিকিৎসা কৰা হয় বা খোৱা বোৱা সকলোখিনি ব্যৱস্থা কৰা হয়। বৰ্তমান আমাৰ ইয়াতে 22জন আৱাসী আছে, 8জন পুৰুষ, 14গৰাকী মহিলা। আমাক ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এটা ফাণ্ড দিয়ে। ফাণ্ডটোৰ জৰিয়তে আমি গোটেই বছৰটো ইয়াতে বৃদ্ধসকলৰ যত্ন ল'ব লাগে বা তেখেতসকলৰ ভৰণ পোষণৰ ব্যৱস্থা কৰিব লাগে। তেনেদৰে চলি আছে আৰু এই পৰিচালনা কৰাৰ ক্ষেত্ৰত কেতিয়াবা অসুবিধা কিবা কিবি হয় জানো? নিশ্চয় হয়। যিহেতু আমাৰ প্ৰায় আজি 14 মাহ হৈ গ'ল, চৰকাৰী কোনো সাহায্য পোৱা নাই, যিটো কাৰণে খোৱা বোৱা বা অন্যান্য বিষয় ঔষধ পাতি কিনাত অসুবিধা হৈছে। হ'লেও ৰাইজৰ সহায় সহযোগ আৰু অন্যান্য কিছু চ'ৰ্চৰ পৰা চলি আছে আৰু সেইটোৱে। আপোনালোকে ক'ৰবাত যেতিয়া কোনোবা এজন বৃদ্ধ লোকৰ সন্ধান পায় মানে তেতিয়া ইয়ালৈ অনাৰ ক্ষেত্ৰত কি মানে ফৰ্মেলিটিজ ল'ব লাগিব? নহয়, প্ৰথম কথা হ'ল বৃদ্ধ যদি আমি বিভিন্ন প্ৰকাৰে যদি ডমেষ্টিক ভাইলেঞ্চ হয়, আমাক আৰক্ষী প্ৰশাসনেও ইয়াতে থৈ যায়হি বা আমিও কিছুমান ৰেস্কিউ কৰোঁ যদি কোনোবা ৰাইজে খবৰ দিয়ে। আৰু যিসকল নিসহায় মানুহ, যিসকলে মানে নিৰাশ্ৰয়, সেইসকলক আনি ইয়াতে আশ্ৰয়টো দিয়া হয়। সেইটোৱে আৰু কথাটো। আমিও যদি দাদা কেতিয়াবা এনেকুৱা অসহায় ব্যক্তিক সহায় কৰিব বিচাৰোঁ, তেনে ক্ষেত্ৰত আপোনালোকৰ পৰা সহযোগিতা পামনে? নিশ্চয় নিশ্চয়, আমি যিমান পাৰোঁ আমি সহযোগিতা কৰিম। আমি তেখেতসকলক উদ্ধাৰ কৰি আনি ইয়াতে ৰখাৰ ব্যৱস্থা কৰিম। আমাৰ দাদাৰ পৰা দুআষাৰমান শুনিব বিচাৰিছোঁ। মই ইয়াৰ ছ'চিয়েল ৱৰ্কাৰ। মই ইয়াতে কৰ্মৰত কৰোঁ। মই 2019 চনৰ পৰা মই কৰি আছোঁ। ঠিকেই পাইছোঁ ইয়াত থাকি। ককা আইতাহঁতক শুশ্ৰূষা কৰোঁ, হেৰি কৰোঁ। আজিৰ এই বিশেষ দিনটো আপোনালোকে আমাৰ এই জন্মদিনটো উদযাপন কৰিব দিয়াৰ বাবে আপোনালোকলৈ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমিও আপোনালোকৰ সহযোগী হৈও কাম কৰিম বুলি আগবাঢ়িছোঁ। লগতে আমিও যদি কেতিয়াবা সহায় ব্যক্তিক এনেকৈ বাটে পথে অনাথ ব্যক্তিক লগ পাওঁ, তেতিয়া আপোনালোকৰ লগত নিশ্চয় যোগাযোগ কৰিম। আপোনালোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।